দৃষ্টান্ত দেখা গৈছে প্ৰভু ৰাম মন্দিৰৰ যি আজি প্ৰাণ প্ৰতিষ্ঠা ইয়াৰ উপলক্ষে সমগ্ৰ অসমতে নহয় সমগ্ৰ ভাৰতত ৰাইজৰ যি হিন্দু সনাতনীৰ যি ভক্তগণক যি দেখিবলৈ পোৱা গৈছে ৰামৰ আজি অযোধ্যাৰ আগমনৰ উপলক্ষে সকলোৰে মন প্ৰাণ হৃদয়েৰে ভক্তিৰ আৰাধনাত ব্যস্ত হৈ পৰিছে আৰু সকলো মঠ মন্দিৰ নামঘৰ গীৰ্জা গুৰুদ্বাৰা আদি সকলোতে আজি প্ৰভু ৰামৰ হৈ তেখেতসকলে নিজৰ নিজৰ অনুষ্ঠানত নাম কীৰ্তন কৰিছে সকলোৱে ঘৰে ঘৰে বন্তি চাকি জ্বলাইছে সন্ধিয়া দেখিবলৈ পোৱা গৈছে নামঘৰত আজি নাম কীৰ্তন কৰিব আৰু ৰাইজৰ এই যি ৰাম অহাৰ যি উল্লাস এই উল্লাসত সকলো ৰাইজ বিলীন হৈ পৰিছে আনন্দৰ উল্লাসেৰে বিলীন হৈ পৰিছে আৰু ইয়াত দেখিবলৈ পোৱা গৈছে আপোনাৰ জ্যেষ্ঠসকল যি বৃদ্ধ 70-80 উঠৰ যি বয়সৰ ব্যক্তিসকল আজি ৰামৰ এই উল্লাসত নাচিবলৈ বাধ্য হৈ পৰিছে তেখেতসকলক এই আনন্দ দেখিবলৈ গৈছে লগতে নাম কীৰ্তন অনুষ্ঠান হৈ আছে ইয়াতে নাম কীৰ্তন ৰাতিপুৱাৰ ভাগৰ পৰা চলিব আজি সন্ধিয়ালৈকে নাম কীৰ্তন চলি থাকিব অহৰ্নিশে আৰু ৰাইজে আহি ইয়াত আজি প্ৰভু ৰামৰ চৰণত সেৱা ভাগি ল'বলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে ইয়াত আপোনালোকে কি ব্যৱস্থা কৰিছে আজি ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে আপোনালোকে কি ব্যৱস্থা আয়োজন কৰিছে রাম মন্দির ব্যবস্থা উপলক্ষে আমি যজ্ঞ কৰিছোঁ তাৰপাছত নাম কীৰ্তন চলি আছে তাৰপাছত আমাৰ ভাণ্ডাৰা চলিব তাৰপাছত সন্ধিয়া দীপোৎসৱ চলিব এইটোৱে अयोध्या के प्रभाव আজি ইয়াত কি অনুষ্ঠান আয়োজন কৰিছে আপোনালোকে वही जान सकता है जिनके हृदय में भगवान जय श्री राम विराजमान আজি আমাৰ आज अयोध्या कई सदियों অযোধ্যা और রাম জন্মভূমি রামৰ प्राण प्रतिष्ठार उपलक्षे अभी बैठने की कृपा करें जब वो पैदल चलकर आएंगे तो आपको लग जाएगा वो पैदल आने के लिए अभी बैठ जाइए ডাইৰেক্টলি চাবৰ কাৰণে ইয়াত প্ৰজেক্টৰৰ ব্যৱস্থা কৰা হৈছে ফালৰ পৰা এই অঞ্চলত এতিয়া ৰামময় পৰিৱেশ হৈছে আৰু পুনৰবাৰ বিশ্বত সনাতন হিন্দু ধৰ্মাৱলম্বীসকলৰ এক বিজয় উল্লাস আজি ইয়াত পালন কৰা হৈছে।